লকগঞ্জ আৰক্ষীৰ আন এক আজব কাণ্ড। আৰক্ষীৰ সন্মুখৰ পৰা পলাল ব্ৰইলাৰ ভৰ্তি বাহন, লগতে নিষিদ্ধ ব্ৰইলাৰ সিন্ডিকেট চলোৱা মাষ্টাৰ মাইণ্ড অসুৰ। আৰক্ষীৰ আশীৰ্বাদত অসমত প্ৰৱেশ নিষিদ্ধ ব্ৰইলাৰ ভৰ্তি বাহন। অসম চৰকাৰৰ পশুপালন বিভাগে পশ্চিম বংগৰ ব্ৰইলাৰ অসমত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে যদিও নিতৌ 15ৰ পৰা 20খনকৈ বাহন আৰক্ষীৰ আশীৰ্বাদত অসমত প্ৰৱেশ কৰি আছে নিষিদ্ধ ব্ৰইলাৰৰ। আগমনী থানাৰ অন্তৰ্গত বেলগুৰি আৰু লকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ৰাতিয়াদাহত 2খনকৈ বেৰিগেট থকাৰ পিছতো ৰহস্যজনকভাৱে প্ৰৱেশ কৰে অসমত ব্ৰইলাৰ ভৰ্তি বাহন। এতিয়া এই ভিডিঅ'লৈ মন কৰক। কাগজ আছে হ্যাঁ আমার নাই হ্যাঁ কি নাম? জাহিদুল ইসলাম। তোর নাম? বাড়ি? রফিকুল হক। প্ৰথমে ৰাতিয়াদাহত থকা আৰক্ষীৰ বেৰিগেটত আৰক্ষীয়ে AS17C 2833 নম্বৰৰ নিষিদ্ধ ব্ৰইলাৰ ভৰ্তি বাহন আটক কৰে। তাৰ পিছতেই নিষিদ্ধ ব্ৰইলাৰ সিন্ডিকেট চলোৱা অসুৰৰ সৈতে আৰক্ষীৰ বুজাবুজিৰ ফলত ৰহস্যজনকভাৱে আৰক্ষীয়ে আটক কৰা নিষিদ্ধ ব্ৰইলাৰ ভৰ্তি বাহনখন পলাই যাবলৈ সক্ষম হয়। একে সময়তে নিষিদ্ধ ব্ৰইলাৰৰ সিন্ডিকেট চলোৱা তথা লিংক মেনজনো আৰক্ষীৰ সন্মুখৰ পৰাই পলাই যায়। নিশা বেৰিগেটৰ দায়িত্বত আছিল বালাজান আৰক্ষী চকীৰ উপ পৰিদৰ্শক আবুল হুছেইন। প্ৰশ্ন হয়, কেনেকৈ আৰক্ষীয়ে আটক কৰাৰ পিছতো পলাই যাবলৈ সক্ষম হয় ব্ৰইলাৰ ভৰ্তি বাহন তথা লিংক মেনজন? কিয় আৰক্ষীয়ে ধৰি ৰাখিব নোৱাৰে ব্ৰইলাৰ ভৰ্তি বাহনসমূহ? কোনোবা ওপৰ মহলৰ ভয়ত ৰাখিব নোৱাৰে নে আৰক্ষীৰ লগত ধনৰ লেনদেন হোৱাৰ বাবে ধৰি ৰাখিব নোৱাৰে? আৰক্ষী বিষয়াজনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। গৌৰীপুৰৰ পৰা শ্বহীদুল হকৰ ৰিপৰ্ট, ডাইৰেক্ট নিউজ অসম।